স্বাগতম জনাইছোঁ বিগ নিউজ নৰ্থ ইষ্টলৈ। নমস্কাৰ, মই প্ৰাঞ্জিতে দুটি গুৰুত্বপূৰ্ণ খবৰ লৈ আছোঁ আপোনালোকৰ মাজত। 1 জানুৱাৰীৰ পৰা আপুনি কৰিব নোৱাৰিব কল। 1 জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে লেণ্ডলাইনৰ লগতে মোবাইল ফোনত কল কৰিবলৈ হ'লে গ্ৰাহকে যোগ কৰিব লাগিব এটা অতিৰিক্ত সংখ্যা। ফোন নম্বৰৰ আগত 0 ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ'ব। আপুনি বাৰু গুগল পে' ইউজাৰ নেকি? গুগল পে' ইউজাৰে ভৰিব লাগিব নেকি বাৰু মাচুল? এই সন্দৰ্ভত কি ক'লে গুগলে আহকচোন জানো। কিছুদিন পূৰ্বে গুগল পে'ৰ জৰিয়তে ধন হস্তান্তৰ কৰিলে ইউজাৰসকলে অতিৰিক্ত মাচুল ভৰিব লাগিব বুলি খবৰ উলিয়াইছিল। বুধবাৰে গুগলে স্পষ্ট কৰিলে যে ভাৰতীয় ইউজাৰসকলে কোনো ধৰণৰ মাচুল ভৰিব নালাগে। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।